গৰমত থাকিবলৈ ঘৰলৈ যাওঁগৈ কইনাজনী সজাই হোৱা নাই 4টা বাজিবলৈ হ'ল হেল্ল' এভৰিৱান কি খবৰ আপোনালোকৰ মোক দেখি ভাবিছে চাগে ন এইজনী হাজিকাচি ৰাতিপুৱাই কলৈ যায় গাঁৱতে বিয়া এখন আছে বোলো খাই আহোঁগে তো বলক আৰু এই ৰাস্তাটো দেখিছেনে ইমান বোকা বাৰু ফাইনেলি পালোহি বিয়া ঘৰ ইমান জল্দি কেনেকৈ পালোহি জানেনে কাৰণ আমাৰ ঘৰৰ পাছফালেই বিয়া ঘৰখন বাৰু এতিয়া গ'লো কইনাক গা ধুৱাওঁ বুলি কাৰণ আমিয়েতো গা ধুৱাব লাগিব আৰু এয়া কইনা ভনীয়েক হাঁহি দেখিছেনে একদম ফূৰ্তিত ক'ব নোৱাৰা হৈ গৈছে বাৰু বিশেষ একো নকওঁ আপোনালোকে চাই থাকক আৰু এই আমাৰ কণমানি কইনাজনীক কোলাত লৈ আহিলে ৰভাতললৈ এয়া আইতাহেঁত বহি আছে আৰু এয়া এইফালে মেকআপ আৰ্টিষ্টে মেকআপ কৰি আছে তাৰ মাজতে গৈ পিনে আমি খাই ল'লোঁ ভাত কাৰণ ভোক লাগি গৈছিলে কিন্তু মেইন কাৰণটো কি জানেনে কাৰেণ্টটো গুচি গ'ল আৰু মই যি ঘামিছোঁ একদম কন্দাৰ নিচিনা ঘাম বৈ আহিছে আৰু মই ক'লোঁ লগৰজনীক নোৱাৰি আৰু থাকিব কিন্তু কইনা এফালে সজাই হোৱাই নাই আৰু এয়া ইমান মৰম লাগিছে দেখিছেনে ৰখিবতো মন আছিলে কিন্তু লগৰজনীয়ে ক'লে ব'ল এতিয়া যাওঁগৈ লাগিলে পাছত আহি চাই যাবি আৰু তাৰ মাজতে মই টাইমটো চালোঁ 4টাই বাজিব হ'ল তো ভাবিলোঁ ঘৰলৈ যাওঁগৈ আৰু আপোনালোককো বিদায় দিলোঁ দেই আজিলৈ ইমানেই বাই